সকলোৱে চাই থাকক এই ব্লগটো আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্টটো জৰুৰ আৰু কাষত থকা ঘণ্টা পাব কেনেকৈ কৈ দিয়া টিপি দিলে হ'ল তাৰপিছত এতিয়া ভূটান যোৱা প্ৰথমবাৰৰ বাবে মই গৈ আছোঁ মানে এক্টিং কৰিব গৈ আছোঁ আমাৰ অসমৰ তাৰ মানে ফেমিলিক দেখুৱাব লাগে মানে মিছেছক দেখুৱাব লাগে মুখে দেখাই আছে মুখী চিনি পালে আমাৰ শুভেনকাৰ দেউতাক আৰু এতিয়া মই মাক তেলচুৰাৰ বিয়া বুলি যিটো ভিডিঅ' আছিলে তাত এজনী মানে সেইটো অহা দিয়ক পাহৰি গেলো নহয় আছে নেকি আমো দিয়া নাই যদি খবৰটি ভাল মোৰ খবৰটো ভালেই শ্বুটিং কৰোঁ শ্বুটিঙৰ কিছুমান মুহূৰ্তও দেখাম আপোনালোকক মানে ভাল এক্টিং এটা মই চাইছিলোঁ এই যে কিবা যে সেই চাটনা 10 টকা দিছে পুলিচে আমাৰ নন্দক চিনাকি কৰাই দিছোঁ হয়তো সকলোৱে চিনি পায় টিপি দিলে হ'ল তাৰপিছত আছামিজ ফানমাষ্টি চেনেলৰ ভিডিঅ'বিলাক যদি চাই থাকে বিশেষি তেনেহ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি যাওক আৰু কাষত যিটো বেল পাব সেই বেলটো বজাই দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' দিলে চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক বৰ্তমান মই আছোঁ এতিয়া ভূটান যোৱা এই যিটো ৰাস্তা ৰঙিয়া টু ভূটান এই ৰাস্তাটোত আছোঁ আৰু আজি প্ৰথমবাৰৰ বাবে মই গৈ আছোঁ মানে এক্টিং কৰিব গৈ আছোঁ আমাৰ অসমৰ এটা বিখ্যাত মানে ডাঙৰ চেনেল তেওঁলোকে অসমত ভাবিছে কি ডাঙৰ চেনেল সঁচাই ভাবিছে আপোনালোকে গৈ আছোঁ হৈ গৈছে মোৰ তেলচুৰা বৰ্তমান আহি পালোঁ গাড়ীখন ভিতৰত ৰাখিছোঁ এতিয়া বাহিৰত আহিছোঁ আৰু এইটোৱে হৈছে শুভেন কাই অৰ্থাৎ ভইচ আছামৰ যিজন মানে মেইন বুলি ক'লোঁ তেওঁৰ ঘৰ ভিতৰত সোমাই যাম এইটো ঘৰ এইটো শুভেন কাই অৰ্থাৎ তেলচুৰৰ মেইনজনৰ ঘৰ শুভেন কাই এইটো চাই থাকক বাকী আমাৰ এই মাষ্টৰ আহিছে এই মাষ্টৰ ওলাই ভেদি আছে কিন্তু সজাগ জনতা আৰু মাষ্টৰক লগ পালোঁ মাষ্টৰক কিবা কওক কি ক'ম মানে আজি শ্বুটিং কৰিবৰ কাৰণে প্ৰথম আহিছোঁ ভইচ আছামত মই বিশেষকৈ ব্লগটো বনাই আছোঁ তো মই গম নাপাওঁ কি হয় দোকানে উৰুপে জানে সৰুকৈ জানা আছে মানুহ বহুত আছেতো আৰু কেমেৰা কোনে মাৰিব কেমেৰা আছে গোবিন্দ গোবিন্দ মাৰিব তেওঁ খান নিৰ্দেশ পাইছোঁ আজি প্ৰথম কি হয় নাজানো ভইচ আছামত প্ৰথম এক্টিং কৰিম আৰু এইপিনে আছে আমাৰ বুন্দা চেলি আয়েৰে কিবা গান এটা আছে নহয় এই বুন্দা এইটো তো বুন্দাৰো এটা ইণ্টাৰভিউ লৈছোঁ সেইটো দেখুৱাই আছোঁ আপোনালোকক পিছত চাই থাকিম দেখুৱাম শুভেন কাই অৰ্থাৎ তেলচুৰা চেনেলটো মানে ভইচ আছাম চেনেলটো যোনে চলাই আছে তেখেতৰ মাক দেউতাক শুভেন কাই তো শুভেন কাইৰ দেউতাক কি খাই আছে চাহ খাই আছে কি এদি খাই আছে মুখে দিয়ে খাই আছে পানী বহুত পানী হয় তো ঠিক আছে আপোনালোকে চিনি পালে আমাৰ শুভেনকাৰ দেউতাক আৰু এতিয়া মই মাকক দেখুৱাই আছে মাকে কিবা কাটি আছে কি কাটি আছে মই অমিতা কাটি আছোঁ অমিতা নে মফেল মফেল ন যিবিলাকে লয়াৰ আছামত তেওঁলোকে বুজি পাব যে এইটো মফেল কিন্তু আপাৰ আছামত এইটো অমিতা বুলি কয় মফেল নহয় এইটো অমিতা বুলি কয় এইটো ঠিক আছে আপোনালোকে চিনাকি কৰাই দিলোঁ মাক দেউতাকক ফালে আছিলোঁ এতিয়া ইয়াত আহিলোঁ আৰু মোৰ আগৰ ভিডিঅ'টো যিটো তেলচুৰাৰ বিয়া বুলি যিটো ভিডিঅ' আছিলে তাত এজনী মানে খুৰীক দেখা পাইছিলে তো খুৰীজনক মই আকৌ লগ পাইছোঁ এয়া খুৰীজনী আৰু বাকী ভাল আপোনাৰ খবৰ এই আপুনি যিটো ভাষা দিছিলে সেই ভাষাটো কৈ দিয়ক সেইটো ভাষা দিয়ক পাহৰি গেলো নহয় পাহৰি গৈছে পাহৰি গ'ল আৰু বাকী তেলচুৰা ক'ত আছে তেলচুৰা ঘৰতে আছে হামু দি আছে নেকি আমো দিয়া নাই যদি মানে তেলচুৰা ঘৰত যাম তেলচুৰাক লগ কৰিম আপোনালোকে নাকাটিব ভিডিঅ'টো চাই থাকিব তেলচুৰা আহি আছে বাকী আপোনাৰ খবৰ পাতি ভাল মোৰ খবৰটো ভালেই বাবুদেউ কোন
নাতি নাতি ন দিয়ক বাকী শ্বুটিং চলি আছে মানে শ্বুটিং চলা নাই চলিব পিছফালে যাম শ্বুটিং কৰোঁ শ্বুটিঙৰ কিছুমান মুহূৰ্তও দেখাম আপোনালোকক চাই মোৰ লগত আছে এয়া বুন্দা হাই তো বাকী খবৰ ভাল বাকী আমাৰ ভইচ অসমত 1 মিলিয়ন হ'ল তো সকলোকে মানে এই ভিডিঅ'ৰ দ্বাৰাই মানে ভইচ অসমত সকলো কৰ্মকৰ্তাক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ এটা মানে ভাল এক্টিং এটা মই চাইছিলোঁ এই যে কিবা যে সেই চাটনা মানে এই চাটনিটো কৈ সেই ডাইলগটো কৈছোঁ মানে নিচা কৰা কিয় কৰিলোঁ 10 টাকা দিছে পুলিচ এইটো গেলার দামটো আছে চাটনার দাম কই বঢ়িয়া 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 আৰু এই যিটো এক্টিং কৰিলে সেই এক্টিংটো মই মানে মিনিমাম 10 বাৰ মই কাটি চাইছোঁ কাৰণ যিহেতু মই কাজৰ লগত জড়িত গতিকে চাবতো লাগিব ভাই কি ধুনীয়া এক্টিং কৰিছে এক্টিং আগতে শিকিছিল নেকি এনেই অকণমান বাকী ভাল লাগিল আৰু আজি প্ৰথমবাৰৰ কাৰণে আমি এটা ভিডিঅ' বনাম ভিডিঅ'টো টাইটেল কি দিয়ে অৰূপে গম পাব মই গম নাপাওঁ কিন্তু আমি কেবক লৈ কিনে এটা ভিডিঅ' বনাই আছোঁ আপোনালোকে চাব ভইচ অসমত আহি আছোঁ মানে অতি শীঘ্ৰে আপোনালোকে চাব আৰু বাকী আছে আমাৰ ভইচ অসমৰ বহুত তুমি ফকাছত আহা তুমি আৰু কৰা নে কি খালা কি হয় দাদা ভাইটি নেকি তুমি কি খালা এতিয়া মাৰামাৰি কৰিবলৈ খাইছোঁ I'm gonna make something great. That's my way. মোৰ লগত আছে আমাৰ নন্দক চিনাকি কৰাই দিছোঁ হয়তো সকলোৱে চিনি পায় ভইচ আছামৰ তো আপোনাৰ এটা নিজাকৈ ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ নাম কি কমেডি আছে চ' এতিয়া কিমান ছাবস্ক্ৰাইবাৰ যিটো মাষ্টৰ মোৰ দুটাই চেনেল একেলগে কৰি আছে 59 প্লাছ ভাল লাগিলে আৰু প্লাছ আজি আহিলোঁ প্ৰথমবাৰৰ কাৰণে অকণমান এক্টিং কৰিলোঁ ভাল লাগিল এতিয়া আমি আপুনি ক'ব নাই মই অলপমান যাম আহিম টাইমত আহিম বাকী যি লগ পাই ভাল লাগিল আজি প্ৰথম লগ পাইছোঁ বাকীটো আপোনালোকে চিনি পাইছে বাকী মই এটা ইণ্টাৰভিউ লৈছিলোঁ বাকী আজি এই চেনেলত ভ্লগিং ষ্টাইলত আজি এওঁক ল'লোঁ এতিয়া মই ভিতৰত আহিছোঁ আৰু এতিয়া মোৰ লগত আছে বহুতে কমেণ্ট কৰিছিলে যে ভইচ আছামৰ শুভেনকাৰ মানে ফেমিলিক দেখুৱাব লাগে মানে মিছেছক দেখুৱাব লাগে তো এয়া মিছেছ চাই লওক আপোনালোকে আপোনাৰ নাম ৰবিনা তো আপোনালোকে দেখা পালে আৰু কমেণ্ট কৰিছিলে আৰু কমেণ্ট কৰা যিবিলাক আছিলে তেওঁলোকক মই অলৰেডি দেখাই দিলোঁ তো আপোনালোকে চিনি পালে নিশ্চয় চাই থাকিব তো এতিয়া মাৰামাৰি কৰিবলৈ খাইছোঁ তেজ দিম কেক কেতিয়াও নিদিওঁ মানি নলওঁ না বগি তোরা কি জানা একো নাজানা সব জানো কি জানা? খাব জানো চাহ জানো আপি পতাব জানো সব জানো আপি পতাব জানে ও কাম বন নাই আৰু আপি পতাব পাইছে পতাইছো দোষ কেতিয়া পতাইছে 22টা পতাইছো আৰু 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 নপতাও 100 কৰিম বুলি ভাবছো 100 কৰবি 100 কৰিম হ'ব দে 100 চেঞ্চুৰী কৰি দিম আৰু এ যাবি ৰ তইতো বেয়া এটা গেলি তোক খেলত ধান্দা হৈছিলো মই আকলা চিঞৰ তো আমাৰ আপি চাম কি মজা গুৰবক বনালো তাক মই আপিও আজি নাহি নেকি ধৰিব পৰা নাই আহি নেকি সিহঁতটো খাই বৰ ভাল লাগছে আজি আপিও নাবুগিছে নি সিহঁতটো তকলে থাকো নাম 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 মাইয়া
জোৰালিতে কইনা দৰা খেলা মনত পৰেনে মইনা কেঁচা মাটিত ধাৰি পাৰি হেতালি খেলা মনত পৰেনে মইনা জোৰালিতে কইনা দৰা